হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মোৰো ভালেই। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো গম পাইছে আমাৰ সমাজৰ বাজলৈ ওলোৱা নিয়ম, মানে কেঁচুৱা জন্ম হোৱা নাৰী হোৱাৰ পিছত বাহিৰলৈ উলিওৱা হয়, তাকে অকণমান দেখাওঁ বুলি ভাবিছোঁ। সকলোৱেতো এইবিলাক মানে জানে, এইবিলাক নিয়মসমূহ, তথাপিতো জেগালৈ বেলেগ বেলেগ হয়। আৰু আমাৰ গাঁৱত মানে আমাৰ ফালেনো কেনেকুৱা নিয়মত বাজলৈ লোৱা হয় তাকে আপোনালোকক দেখাইছোঁ। চাই থাকিবচোন ভিডিঅ'টো। আৰু আপোনালোকেতো ভাবিব পাৰে যে কেঁচুৱা কাৰ, মোৰ নেকি? নহয় বাৰু, মোৰ নবৌৰ ল'ৰা, বেবী বয় হয়, মানে বৰ্তাহঁতৰ নবৌৰ হয় বেবী বয়। আৰু তাকে চাওক, এইফালে আপোনালোকে জনাবচোন কমেণ্ট কৰি। নিয়মবিলাক বাৰু আমাৰ ফালে আপোনালোকৰ নিচিনা একেই নে সম্পূৰ্ণ বেলেগ? আৰু এয়া দেখিছেনে, এফালে পানী আৰু জুইৰ পৰা যাতে সাৱধানে থাকিব পাৰে তাৰ কাৰণে এইবিলাক নিয়ম কৰা হয়। এফালে এটা বাতিত পানী লোৱা হৈছে, আৰু এফালে খেৰৰ জুমুঠি জুই জ্বলাই লৈছে, আৰু এনেকৈ এটা পতা গুটি দি খুলি দিছে যাতে সি সকলোৰে পৰা বাচি থাকে। আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব অকণমান দি, যাতে ভালকৈ ভালে কুশলে ডাঙৰ হয়। আৰু এইফালে গোপিনীসকল বহিছে দেখিছেনে। আজি তেনেকৈ ইমান ডাঙৰকৈ নিয়ম কৰা নহয়। এইফালে ধূপ চাকি জ্বলাই মাহ প্ৰসাদ আগবঢ়াই থোৱা হৈছে, আৰু প্ৰসাদ বুলি নহয় আৰু বুট নাৰিকল দি লগত কল দিছিল। আৰু বেছি মানুহো আজি মতা নহয়, আমাৰ ওচৰৰ বংশ পৰিয়াল তেনেকৈ, আৰু গোপিনী কেইগৰাকীমান মতা হয়। আপোনালোকৰ ফালে নিয়মবিলাক কেনেকুৱা জনাবচোন দেই। আৰু এয়া তো আমি প্ৰসাদ খাই মেলি ঘৰ পালোহি, আৰু ঘৰ পাই দাদাই লৈ আহিলে টেঙা কাটি আছে তেওঁ আনি মেলি, আমিও লগত লাগি দিম। আৰু অকলে থাকিলে যিহেতু এইবিলাক বস্তু সন্মুখত থাকিলেও খাবলৈ মন নাযায়। এতিয়া লগে ভাগে তেনেকৈ খাম, লগত নবৌ আৰু এয়া দাদা, আৰু দাদাই কাটি আছে। আৰু এগৰাকী নবৌ আহিব, চাই থাকক, আপোনালোকে দেখাই দিম মই। তো টেঙা দেখি কাৰ জিভাৰ পানী, লোভৰ পানী পৰিছে বাৰু। আৰু এইফালে ঘৰৰে জলকীয়াজোপা, টেঙা যিহেতু জ্বলাটো মেইন নহয় জানো, সেইটো কাৰণে এয়া আমাৰ বাইদেউ ছিঙি আছে জলকীয়া। এইফালে গুচাই আছে টেঙা, হৈ যাব আৰু অলপ পিছতে। এইফালে নিমখ অকণমান সানি দিলোঁ, জলকীয়া বেছি দিয়া নাই, যিহেতু ছোৱালীকেইজনীও আছে, সিহঁতেও খাব, আৰু আমালৈ জলকীয়া সৰহকৈ দিম বাৰু। এয়া আৰু আমি অকণমান খাই আছোঁ, আৰু কাটোতে ৰ'ব পৰা নাই। এফালে আমাৰ বৌৰো ৰ'ব পৰা নাই দেই। আৰু এইফালে দেখিছেনে, বাইক ভনীয়েকজনীয়ে কিমান ধুনীয়াকৈ খেলি আছে। ভাল লাগে, ইহঁতে কিমান ফূৰ্তি পাইছে দেখি। তো টেঙা খাই মেলি হৈ গ'ল, এতিয়া আমি বহি আছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব, আৰু কমেণ্ট কৰি দিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।